নমস্কাৰ পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মুৰ্গী মাংসৰ এটা ৰেচিপি। সেয়েহে ভাবিলোঁ মই কেনেকৈ বনাইছোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে মই লোকেল মুৰ্গী মাংস লৈছোঁ 600 গ্ৰাম আৰু লগতে 2টা আলু। এখন প্লেটত 4টা পিঁয়াজ, আধা চামুচ গৰম মছলা পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ আৰু কেইফুটমান নহৰু আৰু কেইটামান জালুক লৈছোঁ। পিঁয়াজকেইটা ধুনীয়াকৈ কাটি লৈছোঁ আৰু লগতে কেইটামান পাঁচফোৰণো লৈছোঁ। পাঁচফোৰণকেইটা মিহিকৈ এখন পটাত পিচি লোৱা হৈছে। আপোনালোকেও এনেকৈ পিচি ল'ব আৰু জালুক আৰু নহৰুও পিচি দিয়া হৈছে আৰু লগতে হালধি পাউডাৰ 1 চামুচ আৰু নিমখ 1 চামুচ একেবাৰে পানীৰ লগত মিক্স কৰি এটা পেষ্ট বনাই ল'ম আৰু লগতে 1 চামুচ মিট মছলা পাউডাৰো দিয়া হৈছে। মই আজি এই ৰেচিপিটো মোৰ নিজৰ পাকঘৰত বনোৱা নাই, মই ভণ্টিহঁতৰ পাকঘৰত বনাইছোঁ। প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম। পেষ্ট কৰি লোৱা মছলাখিনি 2 চামুচ আৰু কাটি লোৱা পিঁয়াজ আধা মই মাংসখিনিৰ লগত মেৰিনেট কৰিম আৰু 1 কাপ মিঠাতেল লৈছোঁ, তাৰ আধা মই মেৰিনেট কৰোঁতে দি দিছোঁ। এয়া চাওকচোন, মাংসখিনি ধুনীয়াকৈ মই সানি লৈছোঁ আৰু আধা ঘণ্টামানৰ বাবে মই ইয়াক থৈ দিম আৰু তেতিয়া মাংসটো কোমল হ'ব। আপোনালোকেও প্ৰথমতে এনেকৈ মাংসটো মেৰিনেট কৰি আধা ঘণ্টামান থৈ দিব। কিয় এই ৰেচিপিটো ভণ্টিহঁতৰ পাকঘৰত বনাব লগা হ'ল আৰু কি কাৰণে বনাব লগা হ'ল মই সকলোবিলাক আপোনালোকক ক'ম। এটা কেৰাহী গৰম হ'বৰ বাবে মই গেছৰ ওপৰত তুলি দিছোঁ। প্ৰথমতে মই মিঠাতেলখিনি অলপ গৰম হ'বলৈ দিম আৰু তাৰ বাবে মই গেছৰ জুইটো হাই ফ্লেমতেই ৰাখিছোঁ। আপোনালোকে চিকেন বা মাছৰ ৰেচিপি এনেও ভাল পায়, গতিকে এই ৰেচিপিটো নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এই ৰেচিপিটো বনাই খাব। কেৰাহীটোত দিয়া মিঠাতেলখিনি গৰম হ'লেই আৰু তেজপাত 3 খিলাও মই দি দিছোঁ। লগতে মই কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱাকৈ ভাজি ল'ব লাগিব। যিহেতু পিঁয়াজখিনি ৰঙা হ'বলৈ অকণমান সময় লাগিব, সেইকাৰণে মই ইয়াত কিয় বনাবলগীয়া হ'ল এই ৰেচিপিটো সেই কাহিনীটো কওঁ। আমি আহিছিলোঁ ডক্টৰৰ ওচৰলৈ। ডক্টৰজন আমাৰ ভণ্টিহঁতৰ ওচৰতে চেম্বাৰ আছে, গতিকে তাতেই বহে তেওঁ। সেইকাৰণে ভণ্টিহঁতৰ ঘৰতো সোমাবলগীয়া হ'ল। তাই সৰু কেঁচুৱাটোৰ কাৰণে ভাত পানী বনোৱাত অকণমান অসুবিধা হয়। তথাপিও যিমানখিনি পাৰে বনাই থৈ দিছে, কিন্তু মাংসটো বনোৱা নাছিল। মাংসটো ময়ে বনাবলগীয়া হ'ল। সেয়েহে ভাবিলোঁ মই মোৰ চেনেলত লোকেল মুৰ্গী মাংসৰ ৰেচিপি দিয়া নাই, গতিকে এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। পিঁয়াজখিনিও অলপ ৰঙা হৈছে, গতিকে মই পিঁয়াজখিনিৰ লগত মিক্স কৰি দিম মছলাৰ পেষ্টখিনি। মছলাৰ পেষ্টখিনি পিঁয়াজখিনিৰ লগত ভালকৈ মিক্স হোৱাকৈ অলপ সময়ৰ বাবে ভাজি ল'ব লাগিব। মছলাখিনি তেলত ভালকৈ ভাজি ল'লে মছলাখিনিৰ কেঁচা গোন্ধটো নাইকিয়া হয় আৰু এটা ধুনীয়া গোন্ধ ওলায় আৰু খাবলৈও বহুত বেছি ভাল লাগে, গতিকে আপোনালোকেও এনেকৈ ভাজি ল'ব লাগিব। লোকেল মুৰ্গীৰ মাংস বনাবলৈ অলপ বেছি সময় লাগে আৰু সেইকাৰণে মই মাংসখিনি আধা ঘণ্টামান সময় মেৰিনেট কৰি থৈ দিছোঁ। তেতিয়া মাংসখিনি অলপ কোমল হয় আৰু সোনকালেও সিজে। আপোনালোকে মাংসখিনি মেৰিনেট কৰোঁতে অকণমান নেমু চেপি দিব পাৰে, নাইবা এচামুচমান ভিনেগাৰো দিব পাৰে। মাংসখিনিত মই আজি কেইটামান পাঁচফোৰণ দিছোঁ আৰু পাঁচফোৰণকেইটা ভণ্টিয়ে পিচি দিছে। মছলাখিনি ভজা হৈ গৈছে আৰু এতিয়া মই মাংসখিনিও দি দিছোঁ। মাংসখিনি মছলাখিনিৰ লগত মিক্স হোৱাকৈ অলপ সময়ৰ বাবে ভাজি ল'ব লাগিব। লোকেল মুৰ্গীৰ মাংসটো সিজিবলৈ অলপ সময় লাগে, গতিকে কেতিয়াবা আপোনালোকে কুকাৰতো বনাই খাব পাৰে, সোনকালেও সিজে আৰু সময়ো কম লাগে। আচলতে মাংসবোৰ কেৰাহীত বনালেহে খাবলৈ বহুত বেছি ভাল লাগে, গতিকে ময়ো আজি কেৰাহীতেই বনাইছোঁ। কুকাৰত বনালে কেতিয়াবা বহুত বেছিয়ে সিজি যায়, তেতিয়া খাবলৈ ইমান ভাল নালাগে।
এয়া চাওক মাংসখিনি ভালকৈ লৰাই দিয়া হৈছে। এতিয়া মই ঢাকনিখন লগাই দিম। মাংসত মই আজি জলকীয়া দিয়া নাই। জলকীয়া নিদিয়াকৈ অকণমান মাংস উলিয়াই থ'ব লাগিব, কাৰণ টিকলাটো আছে। গেছৰ জুইটো মই হাই ফ্লেমতে ৰাখিছোঁ। এয়া চাওক ঢাকনিখন আঁতৰাই দিছোঁ আৰু মাংসৰ পৰা অলপ পানী ওলাবলৈ ধৰিছে। এতিয়া হেতাৰে ভালকৈ মাংসখিনি লৰাই দিম আৰু আকৌ ঢাকনিখন মাৰি দিম। এনেকৈ অলপ সময় ভাজি থাকিব লাগিব আৰু মাংসখিনিৰ পৰা ওলোৱা পানীখিনি শুকালেহে তেলটো ওলাব। মাংসখিনিৰ পৰা যেতিয়ালৈকে তেলটো নোলায় তেতিয়ালৈকে ভাজিয়েই থাকিব লাগিব। মাংস সদায় মিঠাতেলত বনালেহে খাবলৈ বহুত বেছি ভাল লাগে। মাংসখিনি মই আকৌ ভালকৈ লৰাই দিছোঁ আৰু ঢাকনিখনো লগাই দিছোঁ। আজি ভণ্টিয়ে কেইটামান শুকান জলকীয়া পিচি দিছে মাংসত দিবৰ কাৰণে। শুকান জলকীয়া পিচিবলৈ অলপ সময় লাগে, গতিকে শুকান জলকীয়াৰ লগত অকণমান নিমখ ভণ্টিয়ে মিলাই দিছে আৰু তেতিয়া জলকীয়াখিনি সোনকালে পিছা যায়। লগতে অকণমান পানীও দিব লাগে। এয়া চাওকচোন, জলকীয়াখিনিৰ লগত নিমখ দিয়াৰ কাৰণে জলকীয়া গুটিখিনি আৰু বাকলিখিনিও ইমান ধুনীয়াকৈ মিহি হৈ গৈছে। আপোনালোকেও শুকান জলকীয়া এনেকৈ পিচি দিব আৰু মাংস আঞ্জাখন তেতিয়া খাবলৈ বহুত বেছি সোৱাদ হয়। এয়া চাওকচোন, নিমখ দিয়াৰ কাৰণে জলকীয়াখিনি সোনকালেই পিচি হ'ল। এতিয়া জলকীয়াখিনি এটা বাটিত থৈ দিম। এতিয়া কেৰাহীটোৰ পৰা ঢাকনিখন আঁতৰাই আকৌ এবাৰ লৰাই দিব লাগিব। এয়া চাওকচোন, লাহে লাহে মাংসখিনিৰ পৰা পানীটো শুকাবলৈ ধৰিছে আৰু মাংসখিনিৰ পৰা তেলটোও ওলাবলৈ ধৰিছে। গেছৰ জুইটো মই হাই ফ্লেমতেই ৰাখিছোঁ, কাৰণ মাংসখিনিও সোনকালে সিজিব লাগিব। মাংসখিনিত মই আজি মছলাখিনিৰ লগতেই একেবাৰে নিমখটো দি দিছোঁ আৰু নিমখটো মই সোৱাদ অনুসৰিয়েই দিছোঁ। আজি মই মাংসত তেলৰ পৰিমাণটো অকণমান কমাই দিছোঁ আৰু মছলাখিনিও মই এটা জোখত দিছোঁ, বেছিকৈ দিয়া নাই। আনদিনা মই মাংস বনালে মাংসত সদায় জলকীয়া পাউডাৰ ইউজ কৰোঁ, কিন্তু আজি ভণ্টিয়ে শুকান জলকীয়া পিচি দিছে। মাংসত সদায় জ্বলাৰ পৰিমাণটো বেছি হ'লে খাবলৈ ভাল লাগে। এতিয়া মই আলুখিনিও দি দিছোঁ, কাৰণ আলুখিনি সিজোতেও অলপ সময় লাগিব আৰু হেতাৰে ভালকৈ মই মাংসখিনিৰ লগত মিক্স কৰি লৰাই দিম। আপোনালোকে যদি জ্বলাৰ পৰিমাণটো বেছি খায় তেতিয়াহ'লে জ্বলাটো অকণমান বেছিকৈয়ে দিব। মই আকৌ আজি মাংসত জ্বলাৰ পৰিমাণটো অলপ কমাই দিছোঁ, কাৰণ ভণ্টিৰ সৰু ছোৱালী এজনীও আছে, কাৰণ তাই বেছি জ্বলা খাব নোৱাৰে। কেতিয়াবা আকৌ মাংসত আলু নিদিয়াকৈ অকল মছলা দিয়েই মাংসখিনি খাই বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা মাংসত আলু নিদিয়াকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা পায় জনাব। এতিয়া মই গেছৰ জুইটো অকণমান মিডিয়াম ফ্লেমত ৰাখি দিম। মাংসখিনি যিহেতু ভজা হৈ গ'ল, গতিকে মই এতিয়া অকণমান পানী দিম আৰু পানীখিনি মই গৰম পানীয়েই দিছোঁ, কাৰণ মাংসখিনিও সোনকালে সিজিব লাগিব আৰু আলুখিনিও সিজিব লাগিব। মাংসখিনি মই হেতাৰে ভালকৈ লৰাই দিম আৰু ঢাকনিখনো লগাই দিম। আৰু এয়া চাওকচোন, ঢাকনিখন আঁতৰাই দিছোঁ। মাংসখিনি ধুনীয়াকৈ উতল আহিছে। মাংস বনোৱাৰ মাজতে মই ভণ্টিৰ টিকলাটোকো অকণমান ভিডিঅ' কৰি দেখালোঁ। চাওকচোন, তাৰ হাঁহিটো ইমান মৰম লগা। টিকলাটোৰ কাৰণে জলকীয়া নিদিয়াকৈ অলপ আঞ্জা মই এটা বাটিত উলিয়াই ৰাখিছোঁ। এতিয়া মই বাকী আঞ্জাখিনিত অলপ জলকীয়া মিক্স কৰি দিম, কাৰণ সকলোৱে জলকীয়া খাব। এয়া চাওকচোন, জলকীয়াখিনিত মই অকণমান পানী মিক্স কৰি লৈছোঁ আৰু এতিয়া আঞ্জাখিনিত দি দিছোঁ আৰু এতিয়া মই ঢাকনিখন লগাই দিম আৰু অলপ উতলিবলৈ দিম। আঞ্জাখন জলকীয়া দিয়াৰ পাছত অলপ বেছি সময় উতলিলে খাবলৈ ভাল লাগিব। মাংসখিনিত মই আজি পানীৰ পৰিমাণটো ইমান বেছিকৈ নিদিওঁ। আপোনালোকে যদি মাংসৰ জোলটো বেছিকৈ দিব বিচাৰে তেতিয়াহ'লে পানী অকণমান বেছিকৈ দিব। লোকেল মুৰ্গীৰ জোলটো খাই বেছি ভালেই লাগে। এতিয়া জলকীয়া দিয়াও হৈ গ'ল আৰু পানী দিয়াও হৈ গ'ল, গতিকে মই ঢাকনিখন লগাই অলপ সময়ৰ বাবে উতলিবলৈ দিম আৰু গেছৰ জুইটো মই মিডিয়াম ফ্লেমতে দি দিছোঁ।
আপোনালোকেও গেছৰ জুইটো মাজে সময়ে হাই ফ্লেম কৰি দিব আৰু মাজে সময়ে মিডিয়াম ফ্লেমত ৰাখিব লাগিব। এয়ে চাওকচোন, ঢাকনিখন মই আঁতৰাই দিছোঁ আৰু মাংসৰ আঞ্জাখিনি ধুনীয়াকৈ উতলি আছে। মাংসখিনিৰ কালাৰটো আজি বেছি ৰঙা হোৱা নাই, কাৰণ মই জলকীয়া পাউডাৰ ইউজ কৰা নাই। এয়া চাওক, মাংসখিনি প্ৰায় ৰেডি হ'লেই আৰু মই এতিয়া গেছটো অফ কৰি দিম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।